হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি পৰিৱেশ দিৱস আৰু মই ওলালোঁ ছজিনাৰ ডাল ভাঙিবলৈ। যিহেতু আজি গছ হিচাপে আমি আজি ছজিনাৰ ডাল ল'ম আৰু এডাল ডাং লৈ মই ওলালোঁ বাৰীখনতে। আমাৰ যিহেতু বাৰীখনতে এজোপা ডাঙৰ ছজিনা গছ আছে আৰু সেই ছজিনাজোপা যিহেতু ওখ হ'ল, পাৰিবলৈ অলপ অসুবিধা, সেইকাৰণে ভাবিলোঁ এটা সৰু সৰু ডাল কেইটামান ৰুই দিওঁ। আৰু চাওকচোন, ডালকেইটা ধুনীয়াকৈ এনেকৈ ভাঙি থাকোঁতে গম পালোঁ বোলে আগফালৰ কাৰেণ্টটো জ্বলিছে হেনো বোলে। সেইকাৰণে দৌৰি চাবলৈ গ'লোঁ দেই। আৰু এইফালে চাই আমি অহা মানে যিহেতু নুমাই গ'ল আৰু যিহেতু কাৰেণ্টটো জ্বলিলে বুলি কোৱাতে বহুত মানুহ গোট খাই গ'লে। এইপিনে চাওকচোন কিমানখিনি মানুহ গোট খালে। আৰু ছজিনা ডালটো লৈ মই আহিলোঁ ঘৰলৈ। যিহেতু ঘৰত ৰুব লাগিব, সেইকাৰণে ঘৰলৈ আনি ৰুবলৈ বুলি ল'লোঁ। আৰু এইফালে চাওকচোন, ৰুবলৈ ধুনীয়াকৈ মই জেগাডোখৰ অলপমান চফা কৰি গাঁতটো খান্দি লৈছোঁ ধুনীয়াকৈ। আৰু এনেকৈয়ে মই আজি ছজিনা পুলি যিহেতু এটা নহয় 2-3টামান আজি লগাই দিছোঁ। যিহেতু আমাৰ